দাদা স্কুলৰ পৰা ফোন আহিছে আপোনাৰ লগত কথা পাতিব বিচাৰিছে চাগে হা দে কি স্কুলৰ পৰা ফোন আহিছে হেল্ল' মই স্কুলৰ প্ৰধান শিক্ষকে কৈছিলোঁ নমস্কাৰ নমস্কাৰ আপোনাৰ ছোৱালীজনীয়ে এইবাৰ আমাৰ স্কুলখনৰ ভিতৰত ৰেকৰ্ড ভাঙি দিলে স্কুলৰ ৰেকৰ্ড ভাঙি দিলে কি ভাঙি দিলে ছাৰ বেয়া নাপাব আমাৰ ছোৱালীজনী অলপ এনেকুৱাই মানে বহুত উৎপতীয়া ই কিবা কিবি ঘৰতো এনেকৈ ভঙা ভঙি কৰি থাকে ন তই স্কুলত তই এইবোৰ কি ভঙা ভঙি কৰিছে তোক দিব লাগে ঘৰতো ভঙা ভঙি কৰিবি স্কুলতো ভঙা ভঙি কৰিবি ছাৰ একদম আপুনি বেয়া নাপাব মোৰ ছোৱালীজনী অলপ উৎপতীয়াই ছাৰ একদম মই ছোৱালীজনীৰ ফালৰ পৰা ময়ে মাপ বিচাৰিছোঁ দেই একদম ক্ষমা কৰিব মোক আমাৰ ছোৱালীজনী অলপ উৎপতীয়া হয় আপুনি কথাটো ভালকৈ বুজি লওক নাই মই বুজি পাইছোঁ ই তেনেকৈ অলপ উৎপতীয়া নহয় তই কেলৈ ইমান উৎপাত কৰ স্কুলত হা হয় দাদা আপুনি বুজা নাই কথাটো মই ৰেকৰ্ড ভঙা মানে মই স্কুলৰ ভিতৰত চবতছে আগত আহিছোঁ আগত চবৰ লগত একেলগে আহিব নোৱাৰো হা